হেল্ল' ভিউৱাৰ্ছ, আছাম GT আৰু PGT টিচাৰ ৰিক্ৰুইটমেণ্ট এক্সামৰ এডমিটসমূহ আজিৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। পূৰ্বৰ নটিছত কোৱাৰ দৰেই 15 ডিচেম্বৰৰ পৰা এডমিটসমূহ ডাউনলোড কৰিবলৈ দিয়া হৈছে। এডমিট ডাউনলোড কৰিবৰ কাৰণে এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনতে এটা লিংক দিয়া হৈছে, ডাইৰেক্ট লিংক দিয়া আছে। আপোনালোকে সেই লিংকত গ'লেই এই পেজটো শ্ব' হ'ব, যিটো আপোনালোকে স্ক্ৰীণত এতিয়া দেখিবলৈ পাইছে। ইয়াত আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। আৰু যদি পাছৱৰ্ড পাহৰিছে তেতিয়াহ'লে ফৰগট পাছৱৰ্ড মাৰি পেলাই আপোনালোকে মোবাইল নম্বৰ, DOB, ডেট অফ বাৰ্থ ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালৈ এটা টেক্সট মেছেজ আহিব, য'ত আপোনাৰ পাছৱৰ্ডটো দিয়া থাকিব, লগতে এপ্লিকেশ্যন নম্বৰটো দিয়া থাকিব। তাৰপিছত এডমিট কাৰ্ড লগ ইনত যাব। এডমিট কাৰ্ড লগ ইনত গৈ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো এণ্ট্ৰি কৰি লগ ইন কৰিব, আৰু যিখন এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি ৰাখিব। লগ ইন কৰাৰ লগে লগে আপোনালোকে এপ্লিকেণ্ট ইনফৰ্মেশ্যন এনেধৰণে পাব। এপ্লিকেশ্যন নম্বৰ, ফুল নেম অফ দ্য এপ্লিকেণ্ট, নেম অফ ফাদাৰ অফ দ্য এপ্লিকেণ্ট, এপ্লিকেণ্ট ডেট অফ বাৰ্থ, এইখিনি পাব। আৰু ওপৰত আপোনালোকে দেখিবলৈ পাব এডমিট কাৰ্ড বুলি অপশ্যন এটা আছে, তাত ক্লিক কৰিব। আপোনালোকে দেখিব পাইছে ছেভ বুলি এটা অপশ্যন আছে, ছেভ, তাত ক্লিক কৰিব। ক্লিক কৰি গেলেৰীত থকা যিকোনো এটা ফ'ল্ডাৰত আপোনালোকে ছেভ কৰি ৰাখিব। এতিয়া এডমিটখন ডাউনলোড কৰাৰ পিছত এটা কথা দেখা গৈছে যে GT আৰু PGTৰ কাৰণে দুখন পেপাৰ থাকিব। গ্ৰেজুৱেট টিচাৰৰ কাৰণে পেপাৰ 1, PGTৰ কাৰণে, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে পেপাৰ 2। দুখন পেপাৰ দিব লাগিব। যিসকলে GT আৰু PGT দুইটাৰে বাবে এপ্লাই কৰিছে তেখেতসকলে দুখন পেপাৰ দিব লাগিব। 9টাৰ পৰা 11:30লৈকে ফাৰ্ষ্ট পেপাৰখন। যিসকলে কেৱল GT দিছে তেওঁলোকৰ 11:30 বজাত এক্সাম শেষ হৈ যাব। কিন্তু যিসকলে GTৰ লগতে PGTও এপ্লাই কৰিছে তেখেতসকলে 1:30ৰ পৰা 4টা বজালৈকে 4 PM এক্সাম দিব লাগিব। এতিয়া দুখন কুৱেশ্যন পেপাৰ থাকিলেও কিন্তু চিলেবাছ একেখনেই। GTৰ কাৰণে যিখন চিলেবাছ সেই একেখন চিলেবাছ PGTৰ কাৰণেও। GTতকৈ PGT লেভেলটো হাৰ্ড হ'ব। GT আৰু PGTৰ প্ৰত্যেকখন কুৱেশ্যন পেপাৰতে টোটেল মাৰ্কছ হৈছে 140। এটা কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। এটা ৰং এনচাৰৰ বাবে 0.25 মাইনাছ হ'ব। ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে পঢ়ি চাব। এক্সাম হললৈ যাওঁতে আপোনালোকে এডমিট কাৰ্ড লগত ফটো আইডেণ্টিটি কাৰ্ড নিব লাগিব, লগতে বল পেন, ব্লেক বা ব্লু হ'ব পাৰে, বল পেন আপোনালোকে লগত নিব লাগিব। আৰু মিনিমাম কেছ আপোনালোকে লগত ৰাখিব পাৰিব। আৰু লগতে ট্ৰেন্সপাৰেণ্ট ৱাটাৰ বটল, যিটোত কভাৰ নাথাকিব, তেনেকুৱা ৱাটাৰ বটল আপোনালোকে নিব পাৰিব। গতিকে 29 তাৰিখৰ বাবে সাজু হওক। 29 তাৰিখে এক্সাম হ'বই। কেইবাটাও দল সংগঠনে এক্সামটো পষ্টপন কৰাৰ বাবে দাবী জনাইছিল, যিহেতু পৰীক্ষালৈ বেছি দিন নথকাৰ সময়ছোৱাতে চিলেবাছত মেথামেটিক্স ইনক্লুড কৰিছিলে। কিন্তু 29 ডিচেম্বৰত GT আৰু PGT দুইটাৰে বাবে টেট এক্সাম অনুষ্ঠিত হ'ব। মৰ্ণিং শ্বিফ্টত GTৰ কাৰণে, আৰু টোটেল 9খন ডিষ্ট্ৰিক্টত এই এক্সামটো হ'ব। কাছাৰ, ডিব্ৰুগড়, যোৰহাট, কামৰূপ মেট্ৰ', কোকৰাঝাৰ, লখিমপুৰ, নলবাৰী আৰু শোণিতপুৰ, এই 9খন ডিষ্ট্ৰিক্টত টেটকম ৰিক্ৰুইটমেণ্ট এক্সাম 2024 হ'বলৈ গৈ আছে।